এতিয়া মই মাহঁতৰ ঘৰত যাব ওলাইছোঁ বস্তুবিলাক চাই গমে পাইছে চাগে কিবা অকেজন আছে বুলি দাদাৰ বিয়াৰ ৰিসেপশন আছে সেইকাৰণে বস্তুবিলাক ইমান মেলি লৈছোঁ কি লাগে নালাগে মোক ল'ব কাৰণে দাদা আৰু ভণ্টি আহিছে আৰু তাইক একফালৰ পৰা চেক কৰিব দিছোঁ যে কিবা যাতে এৰি থৈ যাবলগীয়া নহয় ঘৰখন এৰি 2-3 দিনৰ কাৰণে কৰবাত যাব ওলালে কিমান যে কাম থাকে নহয় জানো আৰু এয়া যোৱাৰ টাইমত এইবিলাক বিয়াৰ বস্তু মোক ধৰিব দিছে এইবিলাক এৰা পৰিছিল চাগে এতিয়া লাষ্ট টাইমত ললে লাহেকে ঘৰ আহি পালো আৰু ঘৰত সোমোৱাৰ আগতে ইয়াই দেখা পালোৱে নহয় গেটৰ কাম চলি আছে কমপ্লিট হোৱা নাই বাৰু ইফালে দাদাই কৈ আছে মই বলে জ্বলি আছো মানে মোৰ পেন্ডেলত কিবা কিবি ভুল হৈছিল অলপ সেইকাৰণে এইবাৰ সেই ভুলখিনি শুধৰণি কৰিছে আমাৰ ঘৰৰ চাৰিওফালে তামোলৰ বাগানে দেখা পাব আগতে মানুহে আব্বাক কৈছিল ইমান তামোল ৰুইছে ল'ৰা ছোৱালীৰ বিয়া কেনেকৈ পাতিব পেন্ডেল ক'ত বান্ধিব কিন্তু যিয়ে নহওক যেতিয়া সিচুৱেশনটোত পৰা যায় তেতিয়া নিজে নিজে সলিউশন ওলায়ে যায় নহয় জানো এইখিনি দেখিছে যে এইখিনি আমাৰ ঘৰৰ আগৰ ফুলৰ বাগিচা হয় ফুলৰ বাগিচাও তামোল গছৰ মাজতে হয় আৰু এটো আমাৰ ঘৰৰ পিছফালে যোৱা ৰাস্তা হয় সিধাই গলে আমি তামোলৰ বাগান পাম আৰু পুখুৰী আছে পিছফালে 3টা পুখুৰী পাম সন্মুখৰ এখিনিত মোৰ বিয়াৰ টাইমত কেনেকৈ সজাইছিল মই ইয়াতে ক্লিপ এড কৰি দিম মোৰ বিয়াৰ টাইমত এনেকৈ সজাইছিল চাৰিওফালে লাইট লগাইছে আৰু এইবিলাক মাৰ কাম মাই ভিডিঅ' কৰি ৰাখিছে নহলে ভিডিঅ'বিলাক নাপালোৱে হয় দেখিছে নহয় বেলেগ বেলেগ কালাৰৰ এনেকৈ বেলেগ বেলেগ কালাৰৰ লাইট মানে জ্বলি থাকে আৰু সাইডত লাইট বিলাকৰ তলৰ এইবিলাক ফুলৰ গছ হয় ফুলৰ গছৰ ওপৰলে লাইট দিছে মাজৰ লাইটটোৰ নাম বা কি নাজানো ঘূৰি থাকে আৰু চাৰিওফালে লাইট বিলাকো ঘূৰি থকা যেন লাগে এইবিলাক কাম পেন্ডেলৰ মানুহে কৰা নাছিল মানে এইখিনি ডেকোৰেশন মেইনলি কৈছো এইখিনি ডেকোৰেশন দাদাই কৰিছিল সাইডৰ ওয়ালখনত এনেকৈ প্ৰজেক্টৰ লগাইছিল গছ এজোপাৰ ওপৰত যে লাইট জ্বলি থকা দেখিছে এইজোপা ফুলৰ গছ হয় ফুলৰ গছৰ ওপৰত এনেকৈ ধুনীয়াকে লাইট লগাই থৈ দিছিল ধুনীয়া লাগিছিল আৰু ৰাতিৰ পৰিৱেশটো চাই পেলাই বাৰু এইখিনি মোৰ বিয়াৰ ভিডিঅ'ৰ ক্লিপ হয় এতিয়া কেনেকুৱা ডেকোৰেশন কৰি আছো মোৰ নেক্সট ভিডিঅ'বিলাকত দেখা পাব এতিয়া আমি জেতুকা লগাইছো ৰাতি এতিয়া 9টা বাজিছে ভাত চাত খাই ললো আৰু একদম সিম্পলকে লগাইছো মোৰ একদমই ধৈৰ্য নাই ইমান টাইম বহি থকা আৰু এইজনী যে দেখিছে তাই আমাৰ ঘৰৰ ওচৰতে থাকে তাই মেকআপ আৰ্টিষ্ট হয় এয়া চাওক ধুনীয়াকে লগাই দিছে বহুত সিম্পলকে লগাইছো মই আৰু ইফালে কোহিনুৰক মোৰ খুৰাৰ ছোৱালীজনীয়ে লগাই আছে তাইও ধুনীয়াকে লগাই দি আছে মানে চাইকেনে লগাব জানে আৰু আৰু এইজনী হল আমাৰ কইনা মেহেন্দি লগাই আছে মাক বৌ 2 দিন আগতে আহিছে যেহেতু আমাৰ বিয়াৰ নিয়ম চিয়মবিলাক আগতে হৈ গৈছে অলৰেডি এতিয়া জাস্ট ৰিসেপশন বাকি আছে আমাৰ ঘৰত এতিয়ালৈকে বিয়াৰ আলহী অহা ষ্টাৰ্ট হোৱা নাই মানে কালি আহিব মাহীহতও কালি আহিব সবে কালি আহিব যেহেতু পৰখি ৰিসেপশন আছে এতিয়া মোৰ হৈ গল মই ৰখি আছো এয়াই আছিল আজিৰ ভিডিঅ'টি চাই যদি ভাল পাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো অন কৰিব যাতে আগলৈ কিবা ভিডিঅ' দিলে আপোনালোকে সোনকালে নটিফিকেশন পাই যায় তেন্তে আজিলৈ আহিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম